Hey guys, good morning. কি খবৰ আপোনালোকৰ? খবৰ হয়তো সকলোৰে ভাল। মইতো বিন্দাস। আজি আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই এঞ্জেলিন বি ব্লগ পুনৰবাৰ আপোনালোকক মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। উঠিছোঁ জাষ্ট দেৰিয়ে হয় উঠাটো, কাৰণ ৰাতিপুৱা হৈ বহুত ভাল লাগে আৰু ইফালে এজনী শুই আছে বেবী এজনী দেখিছে। মই উঠিলোঁ কাৰণ একদম দীপাবাই চিঞৰি আছে উঠ উঠ উঠ। বিচনাতে আছোঁ আৰু উঠিছোঁ, আৰু আজিৰ দিনটো অলপমান আপোনালোকক দেখুৱাম কিনো কৰোঁ। তো বলক, মোৰ ৰাতিপুৱা উঠিলোঁ। উঠা মানে বেলিৰ মোৰ এইকণে পালেহি। এতিয়া ফুলৰ ৰাতিপুৱাই হৈ উঠিলে ফুলেই চাওঁ আগত, আপোনালোককো ফুল দেখুৱাওঁ দেই। আৰু এইজোপা গোলাপ দেখিছেনে, ডাঙৰকৈ যে হৈছে। এইজোপাৰ পৰা ৰোৱা হৈছে। এইজোপা কিনিছিলোঁ। এইজোপা কিনাৰ পাছত ইয়াৰ পৰা এনেকুৱা কাটিং কৰিয়ে ইয়াত লগোৱা হৈছে। এয়া হৈছে, কিন্তু এইজোপাও কাটিং কৰি লগোৱা হৈছিল। এইজোপা আকৌ লগাইছিলোঁ সেই গুলপীয়া জোপাৰ পৰা, কিন্তু আহি লোকেল টাইপৰ এনেকৈ ৰঙা হৈ গ'ল। মানে এইটো কিছুমান কথা আছে চাগে, এনেকৈ যদি ডাঙৰ ডাল লগোৱা হয় দেন সি চাগে ডাঙৰেই হয়, কিন্তু দেখিছা তাত এইটো মিহি লগোৱাৰ কাৰণে সৰুৱে হৈ থাকিলে নেকি। এতিয়া আৰু নাজানো, কাটিং কৰি আমি লগাই চাইছোঁ। এবাৰ চাওঁচোন, আৰু ডাঙৰ দুটা লগাই সৰু দুটা এক্সট্ৰাকৈ লগাই সেই দুটা কি হয়নো চাম। আৰু মোৰ ভাল লগা গোলাপটো এইটো, একে খোপাত লগোৱা গোলাপটো যেন লাগে। ভাল লাগিছেনে? ফুলি আছে পুৰা। সিফালেও আছে, বৰ ধুনীয়া ধুনীয়া কালাৰ, ভাল লাগি যায় দেখিবলৈ। পিটুনিয়া বাইদেউ কি কৰি আছা? কাপটো অলপ এনেকৈ লৰাই দিওঁ, তুমিও লৰি থকা। হা, পানী দি আছে পাণ গছত। চৰকাৰে দিয়া ঘৰে ঘৰে টেপ। পানীটো কিন্তু কেনেকৈ ওলাই দেখিছেনে? ভালকৈ পানী নোলায় ন বৰমাই? সৰু সুৰা শাক পাচলিৰ বাৰী। ইফালে পালেং, লাই, ইফালে লফা, অলপ চলপ মানে ঘৰত হৈ যোৱাকৈ পেলাইছে। আৰু এইবোৰ দেখিছেনে বাৰু? ডালবোৰ কাটি কাটি বৰমাই এনেকৈ পচাই থৈছে। ফুলিছেও। আৰু এইবোৰো যে কামত আহিছে দেখিছেনে? ভীমবাৰৰ চাবোনৰ বাতিবোৰ কিয় পেলাব। আৰু এইয়া বটল কাটি কাটি সৰুকৈ প্লাষ্টিক বটল, মানে কৰিম ক'লে সকলোটো কৰিবই পাৰে। এইটো যে মিঠা আলুৰ গছৰ নিচিনা। আৰু এইফালে পচাই থৈছোঁ, বলকচোন চাওঁ। মনষ্টেৰা। এই চাওক, মই যে কৈছিলোঁ আমি গোলাপ এনেকেই ডাল কাটি কাটি লগাওঁ। এয়া দেখিছে হৈছে। এয়া চাওক, আপোনালোকেও যদি আছে ঘৰত দেন ট্ৰাই কৰি চাবচোন, হয় কিন্তু দেই। তাৰপিছতে বাগান ভেলিয়া, এয়া দেখিছে? এইটো বাগান ভেলিয়া এনেকৈ গিলাচত দি কৰি পচোৱা হৈছিল। এয়াও হৈছে, এইটো এটা বাগান ভেলিয়া। আজি মই এইটোক লৈ যাব লাগিব। সেইবোৰ দেখিছে চব। তাৰপিছতে ইউটিউব ষ্টাইলত মোবাইলত চাই আমিও মোবাইল চাই শিকিব পাৰিছোঁ। ইয়াতো কিবা লগোৱাইছে, এই ডাল দেখিছে? এইবোৰ চব কি হয় চিনি পাইছেনে? বাবৰি খাইছিলোঁ যে আমি কিনি আনি, তাৰপিছতে শিপাটো এনেকৈ নেপেলাই এনেই ৰুই দিলোঁ। এতিয়া হৈছে
কেতিয়াবা ডিমৰ লগত আৰু সেইবোৰ ইয়াতে যে গোলাপ পচোৱা আছে এইটো কি কয় চেমেৰা চিনি পাবনে ইয়াৰ সৰু কোমলীয়া আগটো যে খায় চেমেৰা বুলি কয় ফালে অমিতা গছ এজোপা আছে ফালে এয়া বেঙেনা লাগি আছে দেখোন গমেই নাপাওঁ ক'ব লাগিব বৰমাই ইয়াতে বেঙেনা লাগি আছে ডাঙৰ দেহা উঠিলা হা জোৰ জবস্তানি আজৰি উঠাওঁতে কি মেগী বনাবা ন জলকীয়া কেইটা দিছা আজি 3টা আজিহে অকণমান কম যেন অনুভৱ হৈছে পানী গৰম হ'ল ন বেবী নহয় খাবলৈ মেগী বনাব তো মেগী খাম জলদি ভালকে জলকীয়া কিবা সোমাই গৈছে মাছকে বনাইগা উতলাকে পানীটো ইমান কিমান মিনিট উতলোৱা হ'ল বেবী 20 মিনিট কমেও ন এতিয়া মেগীখিনি দি দিয়া হ'ব তেতিয়া আৰু বেছি দেৰি নালাগে লৰাই দেখাই দিয়া বেবী লাহে লাহে 5 মিনিটৰ পাছতে হৈ যাব 5 জনৰ 5টা বাতি বেবীয়ে ভগাই আছে इसमें से मेरा बाती कौन थू बेबी वाइट वाला देखिसे সেইটো মইহে লৈছো নেকি ধুনীয়াটো সন্মান কৰিছে হিচাও এবাৰ মুখখন এবাৰ দেখাই দিয়াচোন সন্মান পেটে পেটে যে কিমান বেয়া পায় সেইটো মইহে জানো এই মোক যে বেয়া নোপোৱা গৈ এক্টিং চাৰ ইফালে মোক দেখিব নোৱাৰে সিহঁতে সেইকাৰণে মোৰতো লাষ্টত দিছে দেখিছে এয়া এই পানীৰে ভৰ্তি আছে আপোনালোকে দেখিছে লোকৰ বাতিত মেগী মোৰ বাতিত পানী লাইচেন্স কেনে ভাগিলে দেখাম ইমান গৰম গৰম একদম ভাৱটো গৈ আছে খালো মেগী এতিয়া আৰু মই ঘৰ যাওঁগৈ টিউশ্যন আছে যাবতো লাগিব যাব মন নাথাকিলে ন বেবী কিউটি কিউটি এই তোমাকহে মাতিছো কিউটি তোমাক মাতা নাই তাক মাতিছো তুমি কেলে চাইছা আকৌ কুটি বাই কৈ দেচোন গৈ থাকো বেবী বাই বাই দেখা কলিজা বাই বাই দেই ৰিলছ বনাবলৈ তো গৈ থাকো টিউশ্যন আছে তো তাৰপিছত আৰু কি দেখো দেখাই থাকিম মিছা গৈছিলোঁ সেইটো কাৰণে ৰাতি থাকিবলগীয়া হ'ল টোপোলা টাপুলি জোতা মানে এইফালে কাপোৰ লৈ লৈছোঁ আৰু এতিয়া লাহে ধীৰেকৈ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰি আছোঁ তো বলক সেই গাইজ টিউশ্যন কৰি আছোঁ জানেনে বাৰু টিউশ্যন কৰি আছোঁ কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ শেষত ই লিখি আছে এইফালে মোক চাহ দিছে মই ৰাতিপুৱা লাল চাহে খাওঁ তো টিউশ্যনটো কৰি লওঁ